Oh guys, welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ৰিকিয়াছ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰিচিয়াছ ৰ YouTube চেনেল। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Mr. Risharaj Bora. আজি দেখুৱাম এনেকুৱা কিছুমান মেকআপ ভিডিঅ' য'ত দেখিবলৈ পাব আপোনালোকে জমনি মেকআপ য'ত কৰিব এজনী 200 বছৰীয়া আইতাক 19-20 বছৰীয়া গাভৰু ছোৱালী। 200 বছৰটো অলপ বেছি নহল জানো বাৰু? সৰি 200 বছৰটো বেছি হৈ গৈছে। প্ৰায় 70-80 বছৰীয়া আইতাক বনাই দিব 19-20 বছৰীয়া গাভৰু ছোৱালী। আহক তেন্তে আমি ভিডিঅ'কেইটা চাই লওঁ। এটা মেকআপ কৰিছে। গালতো লগাই দিছে। অকল মুখত মেকআপ নাই কৰা, গাইছে মেকআপ কৰি দিছে। Oh my god! এইজনী আইতা, এইজনী ছোৱালী সেই আইতা আছিলে। বিশ্বাসেই হোৱা নাই। আহক এতিয়া নেক্সট ভিডিঅ'টো আৰম্ভ কৰোঁ। এবাৰ এইগৰাকীয়ে কৰিব, কি কৰে চাওঁ আহক। এইডোখৰত কিবা এটা খালেও মেকআপ মুখতহে কৰে, মেকআপ খায়ো দিলে চাগে আৰু ধুনীয়া হ'ব। চাই যাওঁ। নকলি চেলাই বনাই দিলে। চকু লগাই দিলে। এইজনী সেইজনী তাত ইমান শকত দেখিছিলো, ইয়াত ক্ষীণ বনি গ'ল ৰে। এবাৰ আপোনালোকক ৰীল এটা দেখুৱাই লওঁ। চাই যাওক। এইটো এটা সময়ত পুৰা ভাইৰেল হৈছিলে। এইবিলাক কি বগা হৈ গৈ আছে। এতিয়া আমি আগবাঢ়ো নেক্সট ভিডিঅ'লৈ। চাই থাকক, ভালকে চাই থাকক। শকত আছিলে, ক্ষীণ হৈ গৈ আছে যে ক্ষীণ হ'বলৈ টেপ লগাই দিছে। গাই ঘূৰি লৈছে। কি কম মানে, এতিয়া মেকআপ মানে কি কমেই মানে, আপোনালোকে দেখিলেই ভিডিঅ'কেইটা। মই আপোনালোকক এতিয়া এটা কথা কৈ থওঁ, যিসকলে বিয়া পতা নাই, যিসকলে মানে বিয়া পাতিম বুলি ভাবিছে, ছোৱালী বিচাৰি ফুৰিছে, আপোনালোকে কিছুমান দেখিবলৈ পাব একদম মানে মোবাইলত ফটো দেখিবলৈ পাব ধুনীয়া বগা ছোৱালী, কিন্তু আচলতে সেইবোৰ বগা বা ধুনীয়া নহয়, তাহাঁতি মেকআপতহে ধুনীয়া।
আপুনি যেতিয়া বিয়া পাতিব বিয়া পতাৰ পিছতহে আপুনি গম পাব যে সেই ছোৱালীজনী আচল ৰূপটো কেনেকুৱা আৰু এটা কথা কৈ থওঁ ছোৱালীবোৰ লাগিলে যিমান মেকআপ কৰি ধুনীয়া হওকে লাগিলে যিমান ধুনীয়া হওকে লাগিলে যদি পাৰে ন তেতিয়া গোন্ধাবই গেলা আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই ঋষিৰাজ অতি সোনকালে আপোনালোকৰ মাজলৈ উভতি আহিম যদি এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ